हेलो फ्रेंड्स की खबर भालने सकलोरे मोर नतुन एटी भिडिओले आपनालोक सकलोके पुनरबार स्वागतम जनाइছো। आशा करिছো भिडिओटी चाइ ভাল पाब। এতিয়া ভাত পানী খাই আজৰি হৈ অকমান বহি লৈছো। কয় নহয় ভাতৰ ভাগৰ মৰা বুলি সেই তেনেকুৱাই হৈছে আৰু অকমান দেৰি বহি লৈছো। আৰু এতিয়া এফালে যাম বুলি ভাবিছো। এফালে মানে আমাৰ ওচৰৰ মানুহৰ তাঁত লগাইছে, তাতে অকমান লাগি দিওগে বুলি ভাবিছো। আজি হেতু আমি তাঁত লগালেও হেয়া লাগি মেলি সহায় কৰি দিয়েহি চবে, আৰু সেই কাৰণে ময়ো যাওঁ বুলি ভাবিছো। আৰু এতিয়া আমাৰ কণমানি আৰু পেহীয়েক গ'লেই, আমাৰ কণমানি আগতীয়াকৈ গৈছে এতিয়া তাঁতত লাগিবলৈ, আৰু ময়ো এতিয়া যাবলৈ ওলাইছোঁ। আৰু আপোনালোককো কিমানখিনি পাৰোঁ দেখাই থাকিম, ভিডিঅ'টি শেষলৈকে চাই থাকিব। আমাৰ কণমানি যিহেতু আগতীয়াকৈ গ'লেই, তাইক দিনত পেম্পাছ পিন্ধাই থোৱা নহয়, যিহেতু একেৰাহে পিন্ধোৱাটো ভাল নহয় বুলি কয়, সেইকাৰণে দিনত পেণ্টেই পিন্ধাই থওঁ। আৰু খুব মুতি থাকে মানে, পেণ্ট ঢেৰ দৰকাৰ হয়। এই আমাৰ দেউতা দেই আলু বাচি আছে, কঠীয়া আলু বাচি আছে, আৰু এয়া পেন দুটামান লৈ লওঁ। এয়া পেন 3টা লৈ আহিছোঁ, এনেকৈ হাততে লৈ যাওঁ আৰু একেবাৰে ওচৰ হয়, বেছি দূৰ নহয় বাৰু। সেয়া আহি আছোঁ এতিয়া, পেনকেইটা হাততে লৈ আহিলোঁ। আৰু এয়া পালোহিয়ে, এইখন তাঁতখন দেখিছে। আৰু এইফালে এয়া মাৰ্বল খেলা পাৰ্টি দেই, ইয়াৰ পৰা মাৰ্বল খেলি আছে। আৰু এইফালে আমাৰ মানুহবোৰ তাঁতত লাগি আছে দেই। আৰু এই আমাৰ কণমানি শুই থাকিলে দেখিছে, তাঁতত লাগিবলৈ আহি শুই আছেহি। এই আমাক খুইদেউ দেই, খুইদেউ হেৰি ৰাজ ভৰাই আছে। আৰু এইয়া তাঁতৰ মালিকনী। কি তাঁত লগাইছে কৈ দিয়ক আকৌ। কি তাঁত লগাইছে কৈ দিয়ক আকৌ। কেইখন লগাইছে চাদৰ? সিজোৱা সূতাৰ চাদৰ গৰম দিনত পিন্ধিবলৈ বহুতেই ভাল লাগে। যিসকলে পিন্ধি পাইছে সেইসকলে জানেই চাগে, মই ক'ব নালাগে। এয়া দেখাই থাকিম বাৰু আপোনালোকক কিমানখিনি পাৰোঁ। এয়া আমাৰ মা বহি আছে। Cause you won't look after moans. I suppose you will never regret it. I should throw myself off from the roof. Cause you fucking. আৰু এতিয়া এয়া চাহ খাবলৈ লৈছোঁ, চাহৰ লগত আলু বইল এয়া, আৰু বাকীবিলাকেও খাই আছে। এইফালে এয়া তাঁত লগাব আহিছে, তাঁত কৰিব আহিছা নে মানুহ? তাঁত কৰিব আহিছে মানুহজনী, এই মানুহজনী তাঁত কৰিব আহিছে পাই। এতিয়া আকৌ কোচতে উঠি আছে। নিদো এইটো নিদো। হেল্ল' ফ্ৰেণ্ডছ, কালি আৰু ভিডিঅ' কৰা নহ'ল, তাঁতত লাগি থাকোঁতে অলপ দেৰিও হ'ল, আৰু আহি পাই এয়া ঘৰৰ ইটো সিটো কাম আছিলে সেইখিনি কৰি ল'লোঁ। সেইকাৰণে ভিডিঅ' কৰিবলৈ নহ'ল, আৰু মনত নপৰিলে আৰু ভিডিঅ' কৰিবলৈ আজিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু যিসকলে মোৰ আগৰ ভিডিঅ' চাইছে সেইসকলে দেখিছিলেই মই ৰঙা যোৰা লগাই থোৱা আছিলে। যোৰা চাদৰখন বৈ হ'ল, কাটিলোঁ বাৰু, আৰু তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ কেনেকৈনো ফুল বাচিলোঁ। আৰু এখন চাদৰ মানে মই থুপি লগাই আছোঁ, আৰু সেই চাদৰখনো আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। ব'লক তেনেহ'লে চাদৰকেইখন দেখাই লওঁগে, আৰু কেনেকুৱা লাগে কমেণ্ট কৰি জনাব।
আৰু চাদৰ দুখন হৈছে এই দুইখন এয়া দেখিছে এইখন হৈছে এতিয়া লগোৱা এয়া ৰঙা চাদৰখন আৰু এইখন যিখন মই টুপি খুৱাই আছোঁ বুলি কৈছিলোঁ এইখন প্ৰথমতে ৰঙা চাদৰখনকে দেখাই লওঁ এয়া এইখন দেখিছে এইটো হৈছে আগটো ইয়াতে ঘাইটো মৰা আছে ঘাইটো দুটা ৰঙৰে মাৰিছোঁ অকল বগা আৰু কলপতীয়া মাৰিছোঁ আৰু এইফালে এই বুটাখিনিত চাৰিটা ৰং দিয়া আছে এয়া বগা চিয়াহী ৰং আৰু হালধীয়া এয়া কলপতীয়া এই চাৰিটা এনেকৈ তলত দিছোঁ আৰু মেলি দেখাইছোঁ ৰ'ব এয়া মাজত অলপ সৰু সৰু বুটাটো দিছোঁ আৰু একেবাৰে মাজত এয়া এই গেৰ ষ্টাইলটোতে দি দিছোঁ বুটা এয়া দেখিছে একেইটা ৰঙেই হয় এনেদৰে দি দিছোঁ এয়া এই চাদৰখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু এইখন হৈছে মই টুপি লগাই থকা চাদৰখন এইখন পদ্মিনী ঊলৰ হয় উকাকে বৈ লৈছোঁ আৰু উকাকে বৈ এয়া ফ্ৰেমত ফুল কৰি লগাই দিছোঁ বগা আৰু ৰঙাৰেও লগাইছোঁ আৰু এয়া টুপিখিনি মই বৰ্ণালী পাতৰ খুৱাইছোঁ অলপ দীঘল দীঘলকৈ ৰাখি দিছোঁ আৰু টুপিত মই মণি এটা লগাই দিছোঁ আৰু আপোনালোকৰ ফুলটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু যদিহে ফুলটোৰ ভিডিঅ' লাগে তেনেহ'লে প্লিজ মোক কমেণ্ট কৰিব আৰু এয়া দেখিছে এটা আগত টুপি খুৱাই হ'ল আৰু আনটো আগত খুৱাবলৈ এয়া বাকী আছেই মই চাদৰখন লৈ দেখাইছোঁ এয়া দেখিছে পাৰিটোত অলপ হেৰেঙাকৈ বুটাটো দিছোঁ ইমান ঘনকৈ দিয়া নাই আৰু এইটো হৈছে আগটো আৰু চাদৰখনৰ কিনাৰত এয়া দেখিছে ৰঙা পাইপিন খুৱাই দিছোঁ Cause you won't look after my wounds. I suppose you will never regret it. I should throw myself off from the roof. Cause you fucking love it when I feel it. Cause you won't look after my wounds. I suppose you